Hello guys, welcome back to my another vlog. So guys, এই ভিডিওটো বহুতে বেলেগ হ'বলৈ গৈ আছে আৰু আমি হনসি নদী পাৰত পাৰ্টি কৰিব গৈ আছো আৰু এয়া বাচন চাচন লৈ লৈছো বহুত শব্দ কৰি আছে ৰাস্তাটো বহুতে বেয়া তো বাগান মাজৰ ৰাস্তা ইনভিনিয়া নহয় তো তেনেকৈ আৰু লগৰ কেইটাই আগত যাই পালে মইহে পিছত থাকি গৈছো আৰু গাইস তোমালোকে চাই থাকা এতিয়া পানী খাব ৰখিছো হেয়া এইটো জিনটো আৰু এইটো নেৰ চৰা তৰা খুলি দিছে পুৰা তো গাইস আমি আহি পালো হেতু জায়গাটো আমি ফাইনালি আহি পালো আৰু ইয়াতে এতিয়া গাধুম পানী পুৰা স্পিডত আহি আছে তো মাজত যোৱা নহব এয়া ইফাললৈকে পানী আহিছিল সেইফালে শুকান এইফালে ভিজা ও ভাই কেইদিনমান আগত মানে এইফালে পানী আহি গ'ল তো এতিয়া গা ধুওঁ আৰু কিবা কিবি বনাই খাম তো এতিয়া আগত নাগা ধুওঁ আমি আগতে বনাই ল'ম খাই ল'ম তাৰপিছত গা ধুম মজাকৈ আৰু পানী পুৰা ঘোলা পানী আহি আছে এতিয়া আমি গা ধুব যাই ও ভাই ইমান ধাৰ পানী ঐ মাজত নাযাবি তো গাইছ পুৰা পানীত জাপ মাৰি দিলো আৰু আমি আগত যাম আৰু পানী ধাৰৰ লগত পুৰা বৈ আহিম আমি ইয়াতে গৈ আছে মানে বোকা পানী আহি আছে কিন্তু গৰম লাগি আছে সেইকাৰণে গা নুধো বুলি ভাবিছিলো সেইকাৰণে খাই কেনে যাম বুলি ভাবিছিলো কিন্তু গা ধুম এতিয়া আৰু যিহেতু যোগাৰ আনিছোৱে এইটো যে অৰুণাচলৰ পাহাৰ হয় গাইছ তো আজি অলপ ডাৱৰীয়া সেইফালে পাহাৰটো ক্লিয়াৰকৈ দেখা নাই তো সিহঁতে এতিয়া এইফালে জাপ মাৰি আহিব তো এতিয়া ইহঁতে উঠি আহিছে মই মাৰিছো কেনেকুৱা লাগিল বঢ়িয়া জিন্তু কেনে সেইবোলে গা নুধুৱে আৰু হাত চাত বিষাই আছে তাক ভেকচিন লৈছে অ'কে গাইছ আমাৰ গা ধোৱা হ'ল আৰু মেগী তিয়হ যি আনিছিলোঁ চব খাই ল'লোঁ আৰু পূৰা পেট ফুল হৈ আছে আৰু তাৰপিছত সিহঁতক পূৰা বাচন ধোৱাত লগাই দিছোঁ চাওক সিহঁতক বাচন ধোৱা লগাই দিছোঁ পূৰা মাছ এতিয়া বাচন ধোৱা বাচন তো গাইছ যোৱা বছৰ যেতিয়া আহিছিলোঁ এইখিনি জেগা খহিয়ে যোৱা নাছিল এইখিনি তো সেই আগফালে আছিল নদীটো আৰু এইবাৰ পূৰা খহাই নিলে চাগে তামাম পানী আহিছিলে আৰু আহিম দুমাহমান পিছত ডিচেম্বৰ মাহত এতিয়াতো ছেপ্টেম্বৰ মাহ তো তেতিয়া আৰু মজা নীলা পানী পাই যাম তো এইখিনি পাৰ হ'ব লাগিব বোকা অ'কে গাইছ যাব টাইম হৈ গ'ল আৰু পূৰা গা ধুলোঁ পূৰা এনজয় কৰিলোঁ ভাল লাগিল তো আৰু কেতিয়াবা আহিম এইটো জেগাটোত তো গাইছ আজিলৈকে ইমানে তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিয়া আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু এয়া আমাৰ পাপি লোক তো যাই আছে তো গাইছ ইমানে নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম